হে গাইজ গুড মৰ্নিং অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আজি দোকানৰ পৰাই ষ্টাৰ্টিং কৰিব লৈছোঁ দোকানটো খোলা এতিয়া হৈ গ'ল এতিয়া বাকী সৰু সুৰা অলপ কাম আছে আৰু অলপ বস্তু বাহিনী চিজিল কৰিব আছে কৰি লওঁ আজি বৰ ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাব আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু মোৰ ভিডিঅ'বিলাক পোনপ্ৰথমে আপোনালোকে তেতিয়া পাব বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ গুড মৰ্ণিং এয়া কপিলা শুই উঠি বিচনাৰ পৰা আহি একদম বিস্কুটৰ পেকেট এটা লাগে তাক শুই উঠিছে কিন্তু এয়া ৰাতিপুৱা ৰাতিপুৱা বিস্কুট লাগে আৰু ঢেৰ বোলে মিঠাই লাগে কপিলক আজি শুই উঠিছে কিন্তু এতিয়া আৰু ঢেৰ বস্তু লাগে কপিল ন লাগিব তোমাক ঢেৰ বস্তু লাগিব একো নকয় কিন্তু ঢেৰ বস্তু লাগে বোলে আৰু চকলেট লাগে মটন লাগে কিন্তু বিস্কুট পেকেটটো লৈছে খাব বোলে এতিয়া শুই উঠিছে কিন্তু এতিয়া এয়া কপিল আৰু মই এতিয়া যিহেতু ৰাস্তালৈ ওলাই আহিছোঁ ইফালে এয়া পথাৰত মানে ককাকে কোৰ মাৰি আছে একদম আহিবলৈ ততে নাই একদম কান্দি থকাৰ কাৰণে ছাতিখন লৈ এনেই ৰাস্তালৈ ওলাই আহিছোঁ ন কপিল হয় নাই মাই গড এইয়া তাত কোৰ মাৰি আছে এইয়া ককাকে চাবলৈ একদম ততে নাই কাৰণে লৈ আহিছোঁ আৰু প্ৰথমে আমি পপকৰ্ণ কেইটামান খাই লওঁ তাৰপিছত আৰু পুনৰ যিহেতু পপকৰ্ণ আনিছোঁ পপকৰ্ণ মানে পেকেটটো আনিছোঁ এতিয়া আমি নিজে বনাই মেলি এতিয়া খাই লওঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ এই পপকৰ্ণ মানে পেকেট এটা আনিছিলোঁ এতিয়া বনাই মেলি ক্লিয়াৰ কৰি ল'লোঁ এতিয়া খাই থাকোঁ আকৌ পুনৰ আহি আছোঁ ভিডিঅ'ৰ মাজলৈ আপোনালোকে চাই থাকিব ঘৰতে আছোঁ যিহেতু দিনটো মানে ইটো কৰোঁতে একেবাৰে সময় নাপালোঁ ভিডিঅ' সেইকাৰণে কৰিব একেবাৰে নোৱাৰিলোঁ যিহেতু খুৰাৰ ছোৱালীজনী আজি আহিছে আৰু সকলোৱে একদম ৰুটি খাওঁ বুলি কৈছে একদম ধামাকা পূৰা বনাই আছে আপোনালোকক বলক দেখাই আছোঁ খুৰাৰ ছোৱালীজনী মাইনা আমাৰ ঘৰত আহিছে এইটো পোৱালিৰ দৰে একদম মানে যিহেতু ৰুটি বনাই আছে যে একদম মানে অলপ পিঠাগুড়ি লৈ একদম কি কৰি ফুৰিছে এয়া পূৰা এতিয়া বৰ্তমান পপকৰ্ণ খোৱা লাগি আছে কপিল আৰু মাইনা আৰু ৰাতিলৈ আজি বম ধামাকা আছে এয়া ৰুটি বনাই থকা হৈছে লগত মাংস থাকিবই আৰু ধামাকা হ'ব বহুত এতিয়া এয়া বনাই আছে একদম বাহিৰতে যিহেতু বনাই আছে একদম বহুত ধামাকা হ'ব এয়া ভাইটিয়ে পূৰা বেলি আছে আজি খোৱাহে কথা আৰু পূৰা কপিলে ফূৰ্তিত পূৰা নাচি আছা নেকি তুমি মাই গড এই কি লৈছা এইটো এইটো কি হয় কি হয় এইটো কি ঘৰত আজি পূৰা আলহী ধীৰ আৰু কি বনাই আছে আপোনালোকক দেখাই আছোঁ আজি বহুত ধামাকা পাৰ্টি হ'ব বোলে সেইকাৰণে কি বনাই আছে দেখাই আছোঁ বলক তেন্তে আৰু কোন আহিছে দেখাই আছোঁ বলক এই পাকঘৰত পূৰা পুৰি বনাবলৈ আৰু ৰুটিও বনাব শুকান ৰুটিও বনাব পুৰিও বনাব পূৰা ৰেডি কৰি ৰাখিছে এতিয়া এইফালে ইয়াত তেল পূৰা গৰম হৈ আছে দেখাই আছোঁ এইফালে পূৰা তেল গৰম হৈ আছে এতিয়া ইয়াত পুৰি বনোৱা হ'ব তাৰপিছত পুৰি হোৱাৰ লগে লগে ৰুটি বনোৱা হ'ব আৰু বম ধামাকা হ'ব যিহেতু পাৰ্টি সেইকাৰণে ৰেডি কৰি থকা হৈছে আৰু মাইনা আহি পালে মানে মোৰ লগতে আহিলে যিহেতু মাইনা আকৌ এতিয়া ভাইটিহঁতে আৰু ঢেৰ বহুত মানে আৰু আপোনালোকৰ দেখাই আছোঁ বহুত ধামাকা হ'ব আজি ইফালে পূৰা ৰুটি বনাই থকা হৈছে এয়া একদম পূৰা বডি চডি ওলাই একদম লথৰ পৰা আহি গ'ল একদম চব ৰুটি খাবলৈ আমাৰ ল'ৰা কপিলো একদম পূৰা বাহ কপিল কি বনাই আছ পাৰিছা জানো ভালছে বনোৱা ভালছে ৰুটি বনোৱা আকৌ বনাই দিয়া মাই গড ইমান স্পীড বাছ হৈ গ'ল মাইনাই লথৰ পৰা আহিছে কিন্তু এতিয়া কাম লগাই দিছোঁ আৰু ইয়াক একদম পূৰা চাফা কৰি আছে ইয়াক একদম বম ধামাকা পাৰ্টি হ'ব একদম পুৰি হ'ব ৰুটি হ'ব এয়া চব একদম ৰুটি বনাই আছে পুৰি একদম ধামাকা আৰু এইফালে ভিতৰত পূৰা পাকঘৰত একদম বনাত লাগি আছে ইয়াত বিৰাট পুৰি বনাই আছে এয়া পূৰা আৰু ৰুটি বনাব এয়া কোনে বনাই আছে চাই লওক এতিয়া পুৰি আৰু
ৰুটি বনোৱা হৈ গ'ল এতিয়া আপোনালোকক দেখাই আছোঁ এতিয়া খোৱাহে কথা আৰু এতিয়া সকলোৱে বহি লগতে খাম আৰু ৰুটি আৰু পুৰি দুটাও বনোৱা হৈছে যিহেতু আজি দুটা খাম বুলি কৈছে সেইকাৰণে দুটাও বনোৱা হৈছে আৰু লগত আৰু কি আছে আপোনালোকক দেখাম চাব আৰু খোৱা টাইমত আমি দেখাই আছোঁ আপোনালোকক একদম শেষলৈকে ভিডিঅ'টো চাব আপোনালোকে বনোৱা মেলা হৈ গ'ল এতিয়া খাবলৈ বহোঁ আৰু যিহেতু চবেই একেলগে বহি লৈছোঁ মানে একে ঘৰৰ পৰিয়াল যে যিহেতু সেইকাৰণে চবেই লগত বহি এতিয়া হয় এয়া মাইনা তই খাবলৈ পূৰা ৰেডি হৈ গ'ল এতিয়া খাই থাকোঁ তেন্তে ষ্টাৰ্ট হৈ গ'ল এতিয়া পাৰ্টি এয়া সকলোৱে পূৰা খোৱাত লাগিয়ে গ'ল এতিয়া ময়ো খাই থাকোঁ আৰু এয়া মাইনা আমাৰ পূৰা খাই আছে কিন্তু দেই মাই গড 5টা খালেই মানে 5টা একদম লথৰ পৰা আহি পাই গৈছে আপোনাৰ লখিমপুৰৰ পৰা আহি পাই গৈছে ঢেৰ আলহী আজি আমাৰ ঘৰত চব একদম পুৰি ৰুটি খোৱা এয়া পূৰা পাৰ্টি চলি আছে কিন্তু আজি এয়া একদম পূৰা আৰু মাইনাটো লথৰ পৰা কালিৰ পৰা আহি আছে ৰুটি খাবলৈ আমাৰ যিহেতু খোৱা বোৱা হৈ গ'ল এতিয়া আৰু এতিয়া এনেই বহি আছোঁ আৰু যিহেতু গৰমো বহুত ধামাকা সেইকাৰণে বহি আছোঁ আৰু টিভি চাই আছে আৰু কপিলে বৰ্তমান টোপনি যাবলৈ লৈছে আৰু বিচনাত গ'ল সেইকাৰণে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে লাইক কৰি কমেণ্ট কৰি জনাব আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম চেনেলবোৰ দি থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজিলৈ বাই বাই গুড নাইট